হেল্ল' বন্ধুসকল, আজি আমি এটা এনেকুৱা ভিডিঅ' লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। আপোনালোকে হয়তো নিশ্চয় দেখিছে ইয়াৰ আগৰ ভিডিঅ'ত আমাৰ এই শংকৰ দাসক, যেতিয়া আমাৰ শংকৰ দাস নতুনকৈ আহি ইয়াতে জইন কৰিছিলে, সেইটো ভিডিঅ' আপোনালোকক দেখুৱাই থৈ দিছোঁ। এডাল বিম, এতিয়া বিমডালত সি নিজৰ গাৰ ওজনটোও ৰাখিব নোৱাৰিছিল, একবাৰ দুইবাৰ বহুত চেষ্টা কৰিছিলে, কিন্তু এতিয়া সি 10-12 দিন এক্সাৰচাইজ কৰাৰ পাছত ইম্প্ৰুভখিনি আপোনালোকক দেখুৱাব ওলাইছোঁ। ইয়াতেই মোৰ ভিউৱাৰ্ছক কথাটো জনাই থওঁ যে শংকৰ দাসে যিটো আমাক এক্সাৰচাইজ বা আসন দেখুৱাব ওলাইছে, এইখিনি কৰোঁতে হয়তো ক'ৰবাত কিবা অলপ ভুলো হ'ব পাৰে। গতিকে ভুলৰ বাবে মই আপোনালোকক ক্ষমা বিচাৰোঁ। মোৰ এইখিনিয়ে কথা যে শংকৰ দাসৰ ইম্প্ৰুভখিনি দেখুৱাব ওলাইছোঁ। 10-12 দিন আগতে সি কি কৰিছিলে আৰু এতিয়া সি কি কৰিছে, আপোনালোকে নিজেই ভিডিঅ'টো চাই লওক। আপোনালোকে দেখি আচৰিত হ'ব যে শংকৰ দাসে কি ইম্প্ৰুভ কৰিছে। গতিকে আপোনালোকৰ ওচৰত এটা প্ৰমাণ দাঙি ধৰিবৰ কাৰণে মই শংকৰ দাসক আকৌ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এতিয়া সি বিম মাৰিব, কিমানখিনি পাৰে আপোনালোকে চাওক। ৰেডি, শংকৰ ষ্টাৰ্ট। ৰেডি, 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 মাই গড। আপোনালোকে দেখিলে, যিজন ল'ৰাই একবাৰ বিম মাৰিব নোৱাৰিছে, সেই ল'ৰাই কিমানবাৰ মাৰিলে? 18 যে আপোনালোকে নিশ্চয়কৈ প্ৰমাণ পালে। 18 বাৰ মাৰিছে আৰু তাৰ কিমান শক্তি বাঢ়িছে। এয়ে হ'ল এক্সাৰচাইজ, এয়ে হ'ল মোৰ উদ্দেশ্য, ফিটনেছ। সূৰ্যৰ যিটো আমি কিৰণ পাওঁ, যিটো আমি এক্সাৰচাইজ কৰাই আছোঁ, সেইটোৰ প্ৰমাণ আপোনালোকক দিলোঁ। প্ৰভুসকল, আপোনালোকেও ইয়াৰ পৰা চেষ্টা কৰক। গতিকে ইয়াৰ পাছত দেখুৱাব শংকৰ দাসে পুছ-আপ। এয়া শংকৰ দাস এতিয়া ৰেডি হৈছে পুছ-আপৰ কাৰণে। ৰেডি, 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25। প্ৰভুসকল, মোৰতো মাথাতে কাম কৰা নাই। এই ল'ৰাটোৱে যে যি নেকি একবাৰ দুইবাৰ পুছ-আপ কৰা নাছিল, 25লৈ পুছ-আপ কৰিছে। গতিকে তাৰ দেশত মোৰ হাঁহি উঠিছে, বুজিছে প্ৰভুসকল, মোৰ হাঁহি উঠিছে, ভাল লাগিছে, ইমান ভাল লাগিছে এই ল'ৰাটোৱে, বুজিছে। এতিয়া মোৰ ফিলিংটো আপোনালোকক দেখুৱাব নোৱাৰোঁ, কিয়নো মই অকলে কেমেৰাও ধৰি আছোঁ আৰু মই কমেণ্টো কৰি আছোঁ। গতিকে চাওক, এনেকুৱা এক্সাৰচাইজ কৰিলে, এনেকুৱা থাকিলে আমাৰ হয়তো বেমাৰ হ'ব নোৱাৰে। বেমাৰ হ'ব 99% আমাৰ গাত বেমাৰ আহিব নোৱাৰে, আমি যদি শৰীৰটোক এনেকৈ আমি এক্সাৰচাইজ দি থাকোঁ। 99% মই গেৰাণ্টি দি ক'ব পাৰোঁ আপোনালোকক। এক্সাৰচাইজ কৰোঁতে অলপ জাগা চিলেকশ্যন কৰি ল'ব। আৰু ইয়াৰ পাছত এতিয়া মই ৰাতিপুৱা সময় মোৰ ইয়াতে ছুইমিঙৰ ফেচিলিটিখিনিও আছে। এয়া এতিয়া ছুইমিঙৰ ফেচিলিটি মই এতিয়া দেখুৱাব নোৱাৰোঁ। এতিয়া ছুইমিং হয়তো আমাৰ বন্ধ আছে, এতিয়া বন্ধ হৈ আছে ছুইমিং। আৰু ছুইমিং এক্সাৰচাইজটো চবতকৈ, যিমান এক্সাৰচাইজ কৰক আপোনালোকে, জিমত যাওক, য়োগা কৰক, চবেই ভাল, কিন্তু চবতকৈ ভাল ছুইমিং। মই এইখিনিয়ে ক'ব বিচাৰিছোঁ। ছুইমিঙে গোটেই গাঁতত এক্সাৰচাইজ দিয়ে। গতিকে আপোনালোকে প্ৰমাণ চালে, এতিয়া শংকৰ দাসে আৰু কেইটামান আছে, কেইটামান আৰু দেখুৱাম বুলি মই তাক ট্ৰেইনিং দিছোঁ, বহুতকেইটা ট্ৰেইনিং দিছোঁ। ঠিক আছে, আৰু কেইটামান দেখুৱাম। এয়া নেক্সট যাব এতিয়া
স্কিপ মাৰিব এয়া শংকৰদাসে স্কিপ মাৰিছে এই এক্সাৰচাইজটো ইমান ভাল চাওক স্কিপটো সি এতিয়া বহুতখিনি পাৰিছে এতিয়া সি চাওক আগতে সি ৰছীডাল তলেদি যোৱা নাছিল ভৰিৰ তলেদি চাওক কিমান ভাল এক্সাৰচাইজ এই স্কিপটো গতিকে হ'ব যিমান পাৰা দেৰি হ'ব বহুত দেৰি হ'ব এতিয়া ৰোৱা তুমি এতিয়া 100 টাইম মাৰি দিবা কিন্তু মোৰ এতিয়া ভিডিঅ'টো বহুত লম্বা হৈ যাব এতিয়া নেক্সট দেখুৱাব এবি হুইলছ অ'কে ৰবকল এইটো হ'ল এবছ হুইল বুলি কয় এইটো এবছ হুইল আপোনালোকে হয়তো পাবও পাৰে গম এইটো আমাৰ যিটো পেটৰ চাৰ্বি হয় পেটৰ ফেট বেলি ফেট কমোৱাৰ এইটোত বহুত সহায় কৰে গতিকে এইটো এক্সাৰচাইজো দিছোঁ তাৰ হয়তো মই 1 মাহত তাৰ 4 পেক্স ওলাব চেষ্টা কৰি আছোঁ এইটো 4 পেক্স ওলোৱা আৰু বেলি ফেট ঘটোৱাটোত বহুত সহায় কৰে এইটো কৰাৰ নিয়মটো মই এইটো এব হুইলছ কৰি আছে এইটো বেলি ফেট পেটৰ আমাৰ যিটো চাৰ্বি হয় এইটো স্মেল্ট কৰাত বহুতেই উপকাৰী গতিকে যিবিলাকৰ পেট ঘটোৱাৰ ইচ্ছা আছে এইটো এক্সাৰচাইজ কৰিলে একেবাৰে আৰু ধুনীয়া গতিকে আৰু গৈ থাকা উভতি যিখিনি যাব পাৰা নহয় এইটো উঠাই নিদিবা উভতি আহোঁতে উঠাই নিদিবা হাতখন আনিবা যোৱা আচৰণ আৰু একবাৰ ট্ৰাই ওৱান টাইম এগেইন গ শ্ল'লি এইটো ডাউন কৰিকে দিয়া নাই এইটো ডাউন কৰিকে দিয়া এইটো ডাউন কৰি দিব লাগিব এইটো পাছত মই দেখোঁ কাম বেক হৈছে এতিয়া নেক্সট দেখুৱাব য়োগাৰ কিছু এক্সাৰচাইজ আৰু এতিয়া য়োগাৰ চাম এক্সাৰচাইজ দেখুৱাব ৰিচাপটো দেখুৱাব আপ ডাউন আপ আপোনালোকে দেখিছে যে এইটো যাৰ বেলি ফেট চাৰ্বি কমোৱাত বহুত সহায় কৰে এইটো এক্সাৰচাইজ আপোনালোকে মই দেখুওৱা এক্সাৰচাইজবিলাক যদি আপোনালোকে এইটোৰ কাৰণে ব্যৱহাৰ কৰে বেলি যাৰ ফেট হয় সেই ফেটটো কমাবৰ কাৰণে 1 মাহ ধুনীয়াকৈ যদি কৰে হৈ যাব এতিয়া দেখুৱাব নৌকা আসন এইটো নৌকা আসন দেখুৱাইছে এইটো আসনতো বেলি ফেট কমোৱাৰ কাৰণে বহুত সহায়ক হয় এতিয়া উঠোৱা থাকা ডাউন এতিয়া তুমি হালা আসনটো দেখুৱাব চেষ্টা কৰিবা হালা আসন কণ্টিনিউ এইটো হালা আসন নহয় এইটো ধনুৰাসন দিয়া কৰা ধনুৰাসনটাকে কৰা অলপ ধনুৰাসনটাকে কৰা উঠি আহা ওপৰৰ পিনে অলপ ধৰি থাকা মাথাটো উঠাই দিয়া ধৰি থাকা অলপ ধনুৰাসন এইবিলাক হ'ল আপোনাৰ এক্সাৰচাইজ বহুত ধুনীয়া এক্সাৰচাইজ উঠা এইবাৰ এতিয়া দেখুৱাব পৱনমুক্ত আছে ন চাওক এটা আঁঠু এখন ভৰি টানি আনি নাকত লগাব লাগে অলপ সময় ধৰি থাকিব লাগে এবাৰ ভৰি চেঞ্জ কৰা নেক্সট ভৰিখন কণ্ট্ৰল কৰিবা নাকত ধৰি যিখিনি সময় নাকটো লগাই আঁঠুত লগাই অলপ সময় থাকিব লাগে এইবাৰ দুটা আঁঠু আনি বুকুৰ ওচৰলৈ হাতেদি ধৰি যিখিনি সময় পাৰে সেইখিনি সময় ধৰি থাকক এতিয়া আমাৰ পেটত ষ্ট্ৰেট পৰিছে এইটো হ'ল ঝুলনা বাচ্চাবিলাকে ঝুলনা খেলি বৰ ভাল পায় নহয় ভৰিখন নুখুলিবা ধৰিয়ে থাকিবা ভৰিখন ধৰিয়ে থাকিবা ভৰি নুখুলিবা এটাত আৰু কচাই দিয়া একদম গোল হৈ যোৱা হ'ব এতিয়া লুৰাক নাই ছাইড পিনে যায় ছাইড পিনে এইপিনে যোৱা সেইপিনে যোৱা এইপিনে যোৱা এইটো হ'ল লুৰাক নাই এইটো বহুত ভাল এক্সাৰচাইজ এতিয়া দেখুৱাব শংকৰে ভালো আসন ভৰি দুখন লাহেকৈ ওপৰলৈ উঠাই আনে
উঠাই আনি চিধা কৰা ভৰি দুখন ওপৰলৈ চিধা কৰি তাৰপিছত ভৰি দুখন লাহেকৈ মাথাৰ ওপৰেদি মাটিত লগা আঁঠু দুটা চিধা কৰা ভৰি দুখন অলপ খুলি দিয়া একো নহয় যোৱা নিজৰ জেগাত যোৱা লাহেকৈ যোৱা চিধা কৰা যোৱা নিজৰ জেগাত যোৱা এইটো অলপমান হেৰি গতিকে প্ৰভুসকল সমগ্ৰ বন্ধুবৰ্গক আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি চাই নিশ্চয় ভাল পাইছে নিজৰ শৰীৰটো ঠিক কৰি ৰাখিবৰ কাৰণে গতিকে ছাবস্ক্ৰাইব আপোনালোকে জৰুৰ কৰক কৰি পেলাই আপোনালোকৰ কমচে কম বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰক লাইক কৰক এয়ে মোৰ অনুৰোধ এয়া আপোনালোকৰ মাজত বহুত ধুনীয়া ভিডিঅ' নি আছোঁ আপোনালোকৰ দেহৰ শৰীৰৰ ভালৰ কাৰণে গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ জয় আই অসম জয় হিন্দ